हेलो बंधु सकलोक स्वागत जनाइছোঁ আমাৰ টিপছ লাইব্ৰেৰী আসাম চেনেলত। তো গতিকে আজি টপিক লৈ আহিলোঁ মই ডিএসএলআর কেমেৰা নোহোৱাকৈ আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ ডিএসএলআর নিচিনা ফটো তুলিব পাৰিব। গতিকে চিন্তা কৰোঁ কাৰণ নাই, এইটো ইমান ডাঙৰ কাম নহয়, এইটো আপুনিও পাৰিব। যিহঁতে পাৰে সিহঁতৰ কাৰণে এইটো ভিডিঅ' নহয়, যিহেতু বন্ধু বান্ধৱ নোৱাৰে সিহঁতৰ কাৰণে এই ভিডিঅ'টো। আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। গতিকে আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু আমাৰ এই চেনেলটো সাবস্ক্রাইব কৰা নাই তো অতি সোনকালে সাবস্ক্রাইব কৰি লওক নতুন আপডেট পাবৰ কাৰণে। গতিকে আহক আমি প্লে ষ্ট'ৰত গুচি যাওঁ, বলক আৰম্ভ কৰোঁ ভিডিঅ'। আহক প্লে ষ্ট'ৰত আহিলোঁ, এই প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ। প্লে ষ্ট'ৰ ইয়াতে সাৰ্চ কৰি লাগিব VIC6R। এইটো প্ৰথমতে আপডেট চাইছোঁ মই ইনষ্টল কৰা আছে, গতিকে মই আপডেটটো দিব লাগিব। এতিয়া চাইছোঁ इसमें अपडेट डालो अपडेट हो 25 MB हो যাব জলদি জলদি স্পিড আছে আজি আছে লগ কৰি দিব। এটাও টেনশন নাই বন্ধু, ডিএসএলআর কেমেৰাৰ কামটো এপছ দি কৰিব পাৰে। এইটো মই আপোনাক এটা এটাকৈ বুজাই দিম। তো গতিকে আপুনি সাবস্ক্রাইব কৰিব চেনেলটো। নতুনকৈ আহিলোঁ চেনেলত, আপোনাৰ ওচৰত কিছু নতুন নতুন টিপছ আগবঢ়াম। তো হৈ আছে, ইনষ্টল হৈ আছে। ইনষ্টল হৈ গৈছে, অ'পেন কৰিলোঁ। অ'পেন হৈ আছে। এটা আহিব এইবিলাক মই ইয়াতে মাৰি কাটি দিব। তো ইয়াতে প্লাছ চিহ্ন যিটো আছে এই প্লাছ চিহ্নত মাৰিব, মাৰিলে ডাইৰেক্ট গ্যালাৰীত গুচি যাব। গ্যালাৰীত গুচি যোৱাৰ পিছত অল ফটো একদম তলত গুচি যাব। চাওক, এইটোৱেই চাওক, এইটো মোৰ ফটো। এইটো মোৰ ফটো হয়। এইটো কেনেকৈ ডিএসএলআর কেনেকৈ কৰিম আপুনি ভালকৈ চাব। চাওক ইয়াতে এই ইফেক্টছ বুলি এটা অপশ্যন আছে, ইয়াতে মাৰিলোঁ। ইয়াৰ পিছত চাওক ইয়াতে ব্লাৰ BLUR ব্লাৰ অপশ্যনটো আছে, ইয়াতে মাৰিলোঁ। এইটো চাওক, এইটো 2 নম্বৰ অপশ্যনটো ননৰ পিছত ব্লাৰ আছে, এইটো মাৰিলোঁ। তাৰপিছত ওপৰত এইটোত মাৰিব। এইটো মৰাৰ পিছত এই চাওক ইয়াতে সিলেক্ট ৰেজিষ্টাৰ এৰেজ অফ ইয়াত আছে, ইয়াত পাৰ্চন বুলি এটা অপশ্যন আছে, পাৰ্চন এইটো ইয়াত মাৰিব। হৈ আছে, এতিয়া অলৰেডি অট'মেটিক হৈ যাব। এইটো আৰু এনে এডিট কৰিব নালাগে, বহুত এপছ আছে সেইবিলাকত এডিট কৰিব লাগে। এইটো অট'মেটিক হৈ যাব। ইয়াত পাৰ্চন আছে নহয়, এইটো পাৰ্চন নহয়, বেকগ্ৰাউণ্ড কৰিব। বেকগ্ৰাউণ্ড হৈ গৈছে। চাওক একদম কোনেও ধৰিব নোৱাৰিব এইটো আপুনি মোবাইলৰ পৰা এডিট কৰিছে বুলি। এইটোত চাওক, আপুনি ভাল কৰি চাওক। তো এইটো আৰু ডিজাইন কৰিব হ'লে আৰু এটা এপছৰ দৰকাৰ। সেইটো এপছটোৰ নাম স্নেপচেট। এটা আপুনি সকলোৱে জানি চাগে। স্নেপচেট এটা ভাল এটা ফটো এডিটৰ এপছ। তো গতিকে এইটো যদি আপুনি আৰু বেছি ডিজাইন কৰিব বিচাৰে তো গতিকে আপুনি স্নেপচেট এপছটো ইউজ কৰিব পাৰে। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। চাওক ইয়াতে মচি গৈছে নহয়, এই যে ইয়াতে ৰেষ্টৰেজ মাৰি দিব, আকৌ লাগি যাব। চাওক অলপ অলপকৈ দিলে পূৰা হৈ যাব। তো গতিকে আৰু ইমানেই গম পালে, ইমানেই আৰু চিন্তা নাই আমাৰ। যিহেতু বন্ধুৰ ডিএসএলআর কেমেৰা নাই, তো গতিকে মোবাইলৰ পৰা ধুনীয়া চাওক কিন্তু ধুনীয়া হৈছে, একদম পুৰা ধুনীয়া। সেভ কৰিলোঁ, সেভ কৰাৰ পিছত ইয়াতে মাৰিলোঁ, এটা আহিলে কাটি দিলোঁ। ইয়াতে মাৰিলোঁ, গ্যালাৰী মাৰি দিলোঁ, খতম, ডান। তো ইমানেই বন্ধু, ইমান জটিল কাম নহয়। এইটো আপুনিও পাৰিব, চেষ্টা কৰি চাব পাৰে। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। থেংক ইউ।
আজিৰ কাৰণে এইখিনি আৰু ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে মই চেষ্টা কৰিম। তো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক। থেংক ইউ বন্ধু।